কিন্তু আমি মানুহে কি হ'ব লাগে লাগি থাকিব লাগে কষ্ট কৰিব নালাগে মানে সৰি ক্ষমা কৰিব নমস্কাৰ মই এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বিশেষ কথা এটা ক'বলৈ এই ব্লগটো আৰম্ভ কৰিছোঁ প্ৰথম মোৰ মানে মনৰ এই ভিডিঅ'টোৰ উদ্দেশ্যটো এটা কথা আছে তাৰমানে চ' কথাটো আপোনালোকেও সুধিম নিজৰো কথা কিছুমান ক'ম লগতে মোৰ ঘৰতে আৰু যিহেতু মই ক'লো যোৱা নাই শ্বুটিঙো নাই শ্বুটিং কৰি থকা নাই ক'ৰবাত ফুৰিবলৈও যোৱা নাই চিনেমা চাবলৈ যোৱা নাই চ' কিবা একো যদি কৰা নাই ঘৰতে ভাবিলোঁ ঘৰতে যি কৰি থাকোঁ অকণমান ডেইলি লাইফষ্টাইল যিহেতু মই ব্লগ মাজে মাজে আগবঢ়াওঁ চ' সেই ডেইলি লাইফষ্টাইলৰ ব্লগৰে মানে আৰু এটা ভিডিঅ' আগবঢ়াওঁ বুলি ভাবিলোঁ ঘৰত কি কৰি আছোঁ কি নাই কৰা সেইখিনিয়ে দেখাওঁ বুলি ভাবিলোঁ গাঁৱতে চ' দেখিলে বালি থলেহি ওচৰৰে দাদা এজনৰ ঘৰৰ মানে চ' গাড়ীখন মানে তেওঁলোকৰ ঘৰলৈকে ৰাস্তাটো মানে গাড়ীখন নাযায় সেইকাৰণে বালিখিনি আমাৰ চোতালত থলেহি লৈ যাব আৰু অলপকৈ লৈ যাব আৰু পিছত আপোনালোকৰ ঘৰত হাঁহ আছে নাই জনাবচোন এইকেইটা ঘৰৰে হাঁহ হয় আৰু পোৱালিখিনি আছিলে ক'ত গ'লে জানো ক'ৰবাত চৰি চাগে এইকেইটা হাঁহ ধুনীয়া এইখিনি দেউতাই লাই ৰুই থৈছে লাই গছ এইফালে আছে লাই গছ আৰু কিবা কিবি ইয়াত দিব মানে সেইদিনাখন হাল বালে ইয়াতে হাল বাই পিনে ইয়াত আৰু কিবা কিবি দিব চ' এইজোপা কিবা মাহ গছ হ'ব চাগে উৰহি বা কিবা হ'ব চাগে মই নামটো নাজানো বাৰু তাৰমানে লাই ৰুই থৈছে আৰু ৰুব এই টুকুৰাত লাই মূলা তাৰপিছত এইফালে আছে কোমোৰা 8টামান আছিলে দেখিছে আপোনালোকে কোমোৰা ডাঙৰ কোমোৰা 8টামান আছিলে চ' কেইটামান বিক্ৰী কৰি দিলে নেকি তাৰপিছত এইফালে আমাৰ ঘৰৰ মানে ছাইডতে লাগি আছে পথাৰ ঘৰৰ ছাইডতে এইফালে পথাৰ আপোনালোকৰ পথাৰখন দেখুৱাই থাকোঁ এইখন পথাৰ মই পিছফালে আগতেও আনিছোঁ আৰু এইফালে প্ৰথম দেখাই লওঁ এইফালে তামোল ফকাচ হৈছে নাই জানো ফকাচ হৈছে মানে তামোল পুলি ভালেখিনি ৰুই থৈ দিয়া আছে আৰু এইফালে কাজি নেমু টেঙা আছে কলগছ আছে এইটো আমাৰ গৈ আলু বুলি কয় আৰু এইটো মিঠা আলু বুলি কয় অলপমান মানে মাঘ বিহুত যে খায় দৈ চিৰা সেইখিনি মানে আৰু মানে কি মাঘ বিহুত এই আলুটো খায় মানে অকণমান ৰঙাও হয় কিছুমান আৰু বগাও হয় ইয়াতো আছে ভালেখিনি আছে তাৰপিছত এইখন কিবা এটা জাতিলাওৰ চাং হৈছিলে তামোল পুলি ৰুই দিয়া আছে এইটো মিঠা আলু বুলি কয় কিছুমান মিঠা আলু বুলি কয় আমাৰ ইয়াত আৰু গৈ আলু বুলি কওঁ তাৰ এই পুখুৰীটো আমাৰ পিছফালে আছে ঘৰৰ পিছফালে পুখুৰীটো আছে হাঁহখিনি চৰি আছে ওচৰতে পথাৰো আছে পুখুৰীটো ভালেখিনি দ হ'ব মানে মোতকৈতো ডেটামান লুকাই যাম মানে তাৰপিছত এই পুখুৰীটোতে মই আপোনালোকক ওপৰত দেখাই দিছোঁ এটা ফটো মাছ এজনী মেলি থৈছোঁ আপোনালোকে মাছজনী দেখিলে সেই মাছজনী কি হ'ল মানে এই মই যিটো পুখুৰী দেখাইছোঁ এতিয়া যিটো পুখুৰী মানে আমাৰ ঘৰৰ পিছফালে যিটো পুখুৰী আছে সেই পুখুৰীটোত কমেও 2-3 কেজিমান মানে মেলা মাছ আমি এই পুখুৰীটোত মানে মেলি থৈছোঁৱেই কিনি পিনে মেলি থৈছোঁৱেই তাৰপিছত হৈ গ'ল কি বুলি কয় এই মাছটো যিটো দেখালোঁ সেইদিনাখন মানে ওচৰতে পুখুৰী এটা আছিলে দেউতাই লৈ আহিলে মানে এই মাছটোৱে এতিয়া কথাটো হৈ গ'ল যে মই এই কথাষাৰ কোৱাৰ উদ্দেশ্যটো হৈ গ'ল যে আপোনালোকে জানে নেকি এই মাছটোৱে মানে মাছ খায় নে নাখায় বেলেগ মাছবিলাক খাই পেলাব নেকি আমি যিবিলাক মানে বেলেগ মাছ যে মেলিছোঁ এই মাছটোৱে খাই পেলাব নেকি আপোনালোকৰ ফটোখনটো দেখালোৱেই আৰু এই যিটো মই মাছটো দেখালোঁ সেই মাছ জনি নে তো নাজানো বাৰু এই মাছটোৰ নাম হৈছে চাকাৰ মাউথ কেটফিছ মই নেটত ভালদৰে চাই পিনে নামটো কৈছোঁ মোৰ মনৰ পৰা কোৱা নাই নেটত ভালদৰে ৰিচাৰ্চ কৰি পিনে চাই পিনে নামটো কৈছোঁ চাকাৰ মাউথ কেটফিছ চ' আপোনালোকে যদিহে গম পায় মোক কমেণ্টত জনাবচোন যে এই মানে মাছটোৱে মানে বেলেগ মাছ খায় নেকি যেনে হৈ গ'ল বৰালি মাছে বেলেগ মাছ খাই দিয়ে চ' পুখুৰীত যদি মই বেলেগ মাছ মেলি থৈ দিওঁ লগতে বৰালি 2-3টা মেলি দিওঁ গোটেই মাছখিনি মানে প্ৰায় চফা দি দিব খাই পিনে চ' এই মাছটো আমি আগতেই মেলি থোৱা মাছখিনি খাব নেকি অলপমান জনাবচোন তাৰপিছত এতিয়া পোৱালিকেইটাও আহিলে ওচৰতে হাঁহ মানে ডাঙৰ হাঁহকেইটা যিহেতু পুখুৰীত আছিলে পোৱালিকেইটাও আহিলে বহুত বেয়া দিন চলি আছে আৰু একদম এইটো স্কুটিৰ টায়াৰটো মানে ফাটি আছে আৰু অকণমান ভালেখিনি প্ৰব্লেম চলি আছে মানে অলপমান নকওঁ এইটো টায়াৰটো দেখিছে এইটো ফুটি গ'ল আৰু ভালেখিনি প্ৰব্লেম চলি আছে যি কাৰণে স্কুটিখন বনাব পৰা নাই আৰু বনাব নোৱাৰিলৈকে য'তে যাওঁ খোজকাঢ়ি যাব লাগিব আৰু বহুত দিনৰ পৰা বস্তু এটা দেখাম বুলি ভাবোঁ চ' এইটো চাওক
এইটো হ'ল কমেও 30 বছৰমান আগৰ ঘড়ী এই আমাৰ এই ঘণ্টা কাট মানে হেৰিডাল চাউণ্ড যিডাল ভাগি থাকিলে বাৰু বেটেৰীৰ 4টা নে 6টা খায় ত' এইডাল যে তলত পৰিছে এইডাল দেখিছে এইডাল ভাগি থাকিলে বাৰু ইয়াত ওপৰত লাগি থাকে ইয়াত এনেকৈ কৰি পিনে লাগি থাকে আপোনালোকে যিসকলে দেখিছে দেখিব বাৰু 4টা নে 6টা বেটেৰী লাগে কি বুলি কয় এডাল কাটা চলিবলৈ এডাল মানে চাউণ্ড ওলাবলৈ এডাল তলৰ এইডাল ঘূৰিবলৈ এনেকৈ মানে এনেকৈ হিলি থাকে যেতিয়া মানে এতিয়া 1টা বাজিলে টংকৈ বজে 12টা বাজিলে 12 টং টং টংকৈ বাজিব চ' এইটো কমেও 30 বছৰমান হৈ গ'ল মোৰে কমেও 25 বছৰ জন্ম হোৱাটো মোৰ 25 বছৰ হৈ গ'ল চ' তাৰপিছত মানে কি তাকোতো আগৰ ঘড়ী মানে ভাবিছোঁ তেনেহ'লে ইমান দিনকৈ চলি আছে আজিও চলিছে নাই চৰি মোৰ ভুল হৈ গ'ল এতিয়া এইটো বেটেৰী ইউজ কৰা নাই যিহেতু ঘৰত মোবাইল থাকেই বেলেগো ঘড়ী আছে বেলেগ ঘড়ী মানে কি ঘড়ীটো ইউজ কৰা নহয় মোবাইলতে চাই দিওঁ ভুল হৈ গ'ল চলিব মানে চলাটো চলিব কিন্তু আমি মানে এই কাটাকেইডাল ঘূৰা বেটেৰীটো 2টা বেটেৰী খোৱালেই হ'ল আৰু এডাল ঠিক কৰিলে মানে আৰু 2টা বেটেৰী মানে 4টা বেটেৰী লাগিব আপোনালোকৰ ঘৰত এনেকুৱা ঘড়ী আছে নেকি জনাবচোন জিন্স পেণ্ট এটা ধুলোঁ আৰু জিন্স পেণ্টটো ধুলে মানে একদম মূৰটো মানে গৰম হৈ যায় আৰু চব যিহেতু আমাৰ ৱাশ্বিং মেচিন নাই কি বুলি কয় চাৰ্ফত তিয়াই পিনে ৰিং বলত বা বাল্টিতে ধুই পিনে মেলিব লাগে বাঁহৰ ডাং এনেকৈতো মেলিব লাগে মেলি দিলোঁ আৰু উপায় নাই কিন্তু জিন্স পেণ্ট ধুলে মানে বহুত কষ্ট হয় জিন্স পেণ্টটো ধুলোঁ আৰু এতিয়া শুকাই থাকক তাৰপিছত এইযোৰ তুলসী গছ কিন্তু বেকা হৈছে ভাগৰ লাগিলে চাগে থিয় হৈ বেকা হৈ গ'ল তাৰপিছত এতিয়া এইফালে দেউতাই চোতালখন চফা কৰি আছে মৰণা চৰণা মাৰিব লাগিব যিহেতু কোৰে বনবিলাক চুচি আছে চোতালখন চফা কৰি আছে ক্ৰিকেট খেলিম এইখিনি ধান দাইলে মানে ইয়াত ক্ৰিকেটৰ পিচ বনিব আৰু ক্ৰিকেটৰ পিচ বনিলে মানে আমি পথাৰতে খেলিলোঁ ক্ৰিকেট ইয়াত খেলিম আৰু একদম পুখুৰী পাৰত আছোঁ অলপমান ওচৰতে কি বুলি কয় ঘৰৰ মানুহৰ ঘৰত টেঙা খাবলৈ যাম এতিয়া চ' তাৰ আগতে কথা এষাৰ কওঁ কেতিয়াবা আপোনালোকে ডিপ্ৰেশ্যনত ভোগে নেকি ডিপ্ৰেশ্যনততো প্ৰায় মানুহে ভোগে বেছিকৈ আপোনালোকে মানে কি আচলতে মই এটা ডিপ্ৰেশ্যনত যেতিয়া মানে ভোগোঁ তেতিয়াহ'লে মানে কি মই অকলশৰে কেতিয়াও নাথাকোঁ মানে অকলশৰে যেতিয়া থকা হয় তেতিয়া বেছিকৈ ডিপ্ৰেশ্যনত ভোগা হয় যিমান পাৰি মানে মানুহৰ লগত কথা পাতিব লাগে আৰু আচলতে মোৰ এইজৰ বয়সৰ যেতিয়া হৈ যাওঁগৈ প্ৰায় মানে 20 পাৰ হৈ পিনে যেতিয়া এটা কেৰিয়াৰ গঢ়াৰ বা কিবা এটা কৰাৰ কিবা এটা মানে সকলো ফালৰ পৰা যদি প্ৰেছাৰ আহে ঘৰৰ ফালৰ পৰা নাহক কিয় সমাজৰ ফালৰ পৰা নাহক কিয় নিজৰ ফালৰ পৰা নাহক কিয় তেতিয়া এটা সময় আহেগৈ যেতিয়া স্কুল কলেজ পঢ়ি থাকোঁ তেতিয়াতো বেলেগ কথা কি বুলি কয় পঢ়া সময়ত পঢ়া বাকী সময়ত কিবা চিন্তা আহিলেও সিমান ডাঙৰ এটা চিন্তা নাহেগৈ কিন্তু যেতিয়া স্কুল কলেজ পাৰ হৈ পিনে যেতিয়া আমি মানে অকণমান ডাঙৰ হওঁগৈ লাহেকৈ তেতিয়া আৰু কিছুমান বস্তু কাম কৰিব নোৱাৰিলে মানে ডিপ্ৰেশ্যনত ভোগা হয় কিছুমান মানে সুবিধা নাপালে মানে ডিপ্ৰেশ্যনত ভোগা হয় বহুত ধৰণৰ ডিপ্ৰেশ্যনৰ বহুত প্ৰকাৰ থাকে কিন্তু যেতিয়া মানে কোনোবা এটা কাম কৰিব নোৱাৰি পিনে এইটো কামত যদি ছাকচেছ নহয় পিনে বেলেগ এটা কাম যদি মানে এটা কামত যদি ছাকচেছ হোৱা নাযায় তেতিয়া মানে কিছুমানে ডিপ্ৰেশ্যনত ভুগি যায় চ' ময়ো যিটো কাম কৰিব বিচাৰিছোঁ সেইটো আজিলৈকে কৰিব পৰা নাই চ' সকলো ধৰণৰ মানে চবেই হয়তো তেনেকুৱা ধৰণৰ থাকিব যে কিছুমানে এইটো কাম কৰিব বিচাৰিছে এইটো নোৱাৰিছে কিন্তু এইটোত ছাকচেছ নহৈছে সেইটোত ছাকচেছ নহৈছে আৰু মানে মনে বিচৰা কামটো পোৱা নাই চ' মই মানে তেতিয়া মানে এটা কথা ভাবোঁ মন কৰিবচোন আপোনালোকে মন কৰিব যে লেটাৰ এ আখৰটো সকলোৱে চিনি পায় ইংৰাজী বৰ্ণমালাৰ প্ৰথম আখৰটো হৈছে এটো আপোনালোকে সকলোৱে জানে কিন্তু এটা কথা মন কৰিছেনে নাজানো কি যে আমি যিমান যিকোনো কিবা এটা বস্তু লাভ লোকচান হওক ৰিজাল্টৰ ক্ষেত্ৰত হওক বা বহুত ধৰণৰ বেছিক কিছুমান হিচাপৰ কাৰণে আমি পাৰ্চেণ্টেজ বনাওঁ পাৰ্চেণ্টেজ সদায় 100% থাকে আৰু 100% পাৰ্চেণ্টেজৰ ভিতৰত আমি মানে লাভ লোকচান কিমান হ'ল বা ৰিজাল্টৰ কিমান সেনেকুৱা ধৰণৰ বেছিক হিচাপখিনি কিছুমান কৰোঁ চ' এই 100 পৰা 1ৰ পৰা 1 2 3 4 5 6 7 8 যদি আমি লিখি যাওঁ 100লৈকে তেতিয়া কিন্তু আখৰটোৰ ক'তো ব্যৱহাৰ হোৱা নাই মন কৰিবচোন কথাষাৰ পুনৰবাৰ কৈছোঁ যে 1 2 3 4 5 6 7 8 9 10 সেনেকৈ যদি আমি 100লৈকে লিখি যাওঁ 100লৈকে লিখালৈকে মানে 100 লিখালৈকে কিন্তু আখৰটো ক'তোৱে ব্যৱহাৰ হোৱা নাই কথাষাৰ কোৱাৰ উদ্দেশ্যটো এইটোৱে হ'ল যে আমি এইটো নহয় যে এইটো কামত আমি নোৱাৰিলোঁ এইটো কাম নোৱাৰিলোঁ কাৰণে আমি বেলেগ কিবা কাম নোৱাৰিম বুলি নহয় সেইটো কথা নহয় চ' আপোনাৰ কাম আপুনি কি জানি সেইটো কামৰ কাৰণে যোগ্য নহয় বা যোগ্য বুলি কথা নহয় আপুনি কি জানি সেইটো কামৰ কাৰণে বনাই নাই ভগৱানে কি জানি বেলেগ এটা কামৰ কাৰণে আপোনাক লিখি পঠাইছে আৰু এটা সময় আহে সময় আগত একো বস্তুৱে হৈ নুঠে মই সেইটো আশা কৰোঁ মানে বিশ্বাস কৰোঁ যে সময় আগত একো বস্তু হৈ নুঠে আৰু সময়তকৈ আগত যদি কিবা এটা হৈ উঠে তেতিয়াহ'লে ভাল নহ'ব পাৰে
চ' সময়টো আহিবই, সকলোৰে সময় আহিব, কিন্তু তাৰ আগতে কি হয়, মই যিহেতু কবিতা লিখোঁ, আপোনালোকে যদিহে মোৰ মেইন চেনেলটো চাই তেতিয়াহ'লে গম পাব মই কবিতা বুলি নহয়, কাহিনী লিখোঁ, শ্বৰ্ট ফিল্ম বনাওঁ বা বিভিন্ন ধৰণৰ ভিডিঅ' মই বনাই থাকোঁ। চ' কি কৰোঁ, মোৰ যদি দুখ লাগে, বেছিকৈ যদি ডিপ্ৰেশ্যনত কেতিয়াবা ভোগোঁ, বহি কলম উলিয়াওঁ, লিখি পিনে মানে যিখিনি দুখ আছে, যিখিনি মানে মনত বেয়া লাগি আছে, সকলোবিলাক লিখি পিনে ফালি পেলাই দিওঁ। এটা মন কৰিবচোন, আপুনি কাৰোবাক যদি নিজৰ দুখখিনি যদি কাৰোবাক কৈ দিয়ে ন, মনৰ মানে যিখিনি দুখ লাগি আছে, সেই দুখখিনি যদি কাৰোবাৰ আগত প্ৰকাশ কৰি দিয়ে, তেতিয়াহ'লে সেই প্ৰকাশ কৰিলে মানে আপোনাৰ দুখখিনি অলপমান পাতল হ'ব। যদি আপুনি যদি ভিতৰত যদি সেই ডিপ্ৰেশ্যন ভোগা কথাখিনি যদি আপুনি যদি থৈ দিয়ে মনত, তেতিয়াহ'লে মানে বেছিকৈ খুলি খাই থাকিব, আৰু সেই কামটো নকৰিব। মানে যিমানে দুখ ডিপ্ৰেশ্যন যিমানে বাঢ়ি গৈ থাকিব, আমাৰ এনাৰ্জিটো কমি যাব, আমাৰ মনটো মানে অকণমান ডাঠ মানে কাম নকৰা হ'ব, ব্ৰেইনটো কাম নকৰা হ'ব। ডিপ্ৰেশ্যন ভুগিলে ব্ৰেইনটো অকণ শ্ল' হৈ যায়, মই নিজে ফিল কৰোঁ। চ' তেনেকৈ মানে কি আপোনালোকে লিখিব নালাগে, মোৰ নিচিনা লিখিব নালাগে। মানে সেইটো কথা মই নিজে মোৰ ক্ষেত্ৰত কৰোঁ, মানে লিখা মেলা কৰোঁ। যিখিনি দুখ লাগিছে লিখোঁ, মানে ইমানে খংটো ঝৰা নিচিনা হয়, মানে চব ফালি পিনে পেলাই দিওঁ বছ। তাৰপিছত কি হয়, কাৰোবাক কওঁ, নহ'লে নিজেও কেতিয়াবা নিজৰ লগতে কথা পাতোঁ। চ' আপোনালোকে দুখখিনি মানে ডিপ্ৰেশ্যনখিনি ভৰাই নথ'ব। চ' মই মানে মটিভেশ্যন মানে স্পীচ দিয়া নাই, কিন্তু চেষ্টা কৰিছোঁ যে কেতিয়াবা যিটো মই ফিল কৰোঁ, হয়তো বহুতে ফিল কৰিব পাৰে। চ' আপোনালোকে যদি তেনেকুৱা ধৰণৰ ফিল কৰে, তেতিয়াহ'লে অলপ মানে আনৰ লগত কথা পাতক, ভিডিঅ' চাওক, আমুক কৰক, কিন্তু অকলশৰে নাথাকিব। অকলশৰে থাকিলে বেছিকৈ ডিপ্ৰেশ্যনত ভোগা হয়। সৰু কৰ জলকীয়াটো খুৱাব দেই, পেট খুৱাব এইটো। বদলিয়ে কৰিলোঁ আগতে, এখন বাবুখন দিছোঁ নিচোন। লাহেকৈ গধূলি হৈ আহিছে। আজিকালি যিহেতু দিন দীঘল হয়, ক্ষমা কৰিব দেই, আজিৰ ভিডিঅ'টো মই বহুতকেইটা ৱৰ্ডেই ভুল কৈ আছোঁ। দিন দীঘল নহয়, ৰাতি দীঘল হয়। চ' সোনকালে কি বুলি কয়, গধূলি হৈ আহে, সেইবাবে আৰু ৰাতি হ'ব এতিয়া, আৰু সেইকাৰণে অকণ মানে মই এনেই পিন্ধি লৈছোঁ, অলপমান বেছি দূৰতো নাযাওঁ, ঘৰৰ ওচৰতে থাকোঁ। তাৰপিছত কথাটো হৈ গ'ল কি, যিহেতু এটা কথা ক'ম বুলি কৈছিলোঁ, মই কথাটো হৈ গ'ল যে চেনেলটোৰ নামটো মই চেঞ্জ কৰিব লৈছোঁ। আপোনালোকে কমেণ্টত ক'বচোন যে চেঞ্জ কৰাৰ কাৰণে ভাল হ'ল নে বেয়া হ'ল, কিন্তু কৰাৰ মোৰ উদ্দেশ্য বহুত। গগৈদা বুলি আগতেও ভালেখিনি চেনেল আছিলে, মই দেখা নাছিলোঁ। গগৈদা বুলি আগতে বহুতখিনি চেনেল আছিলে, গগৈদা 2.0 বুলিও আছে, 2.0 হয়তো পিছত ওলাইছে নেকি, মই কিন্তু 2.0 ষ্টাৰ্ট কৰিছিলোঁ। গগৈদা ভ্লগছ বুলি আছে, গগৈদা বুলি আছিলে, মই দুটামান চেনেল পাইছোঁ। এতিয়া চাৰ্চ কৰোঁতে মানে মই নিজে যেতিয়া মই নিজৰ চেনেলটো চাৰ্চ কৰি চাইছোঁ, মানে তেতিয়া হয়তো মানে মোৰ চেনেলটো বহুত তলত আছেহি, আৰু ভিউজ ছাবস্ক্ৰাইবাৰ যিহেতু কম হৈছে, 2250 হৈ আছে, আৰু ভিউজ 2.5 লাখমান হৈছে। চ' গগৈদাটো মই ভাবিছোঁ যে ভিউজ বা কিবা কাৰণে নহয়, কাৰণটো হৈ গ'ল কি, চেনেলটো অকণমান আপোনালোকে যদি চেনেল খোলে, তেতিয়াহ'লে অকণমান ইউনিক হ'ব লাগে। মোৰ মতে ইউনিক হ'ব লাগে, অকণমান মনত থকা নাম হ'ব লাগে। 2.0টো অকণ টাফ হৈ যায়গৈ, 2.0টো অকণ লিখিবলৈ অকণ কষ্ট হৈ যায়গৈ, মই যেনেকৈ লিখি থৈছোঁ। চ' চেনেলটো অকণ প্ৰব্লেম দিব মই ফিল কৰিছোঁ, মানে যিহেতু গগৈদা বুলি বহুত চেনেল খুলি থৈছে। চ' মই চেনেলটো মানে নামটো চেঞ্জ কৰি পিনে, আপোনালোকে এই ভিডিঅ'টোতো পাই যাব। এই ভিডিঅ'টো ৰিলিজ কৰাৰ লগে লগে প্ৰথমতে গগৈদা 2.0 আছিলে, কিন্তু যেতিয়া এই ভিডিঅ'টো যেতিয়া ৰিলিজ হ'ব, তেতিয়া আপোনালোকে দেখিব যে চেনেলটোৰ নামটো সলনি হৈছে। আৰু যিটো নাম মই দিছোঁ, যিটো নাম এতিয়া মই বৰ্তমান চেনেলটোৰ নাম ৰাখিছোঁ, সেই নামটো কিন্তু একচুৱেলি মোৰ নিকনেম হয়, মানে মোৰ নিকনেম, গাঁৱত মাতে সেইটো বুলি। চ' সকলোৱে মোক গাঁৱত তেনেকৈ মাতে, প্ৰায়বিলাক মানুহে। চ' তেনেকৈ চিনি পায় যিহেতু, মই ভাবিলোঁ যে নিজৰ নামটোৱে গগৈটো মোৰ টাইটেল হয় বাৰু, নিজৰ চাৰনেম হয়, তথাপি গগৈটো তাৰ টাইটেল ভালেখিনি থাকে, কিন্তু মোৰ যিটো নিকনেম হয়, সেইটো চেনেল হয়তো নাই। মই বিচাৰি চালোঁ, মোৰ এই নিকনেমটোৰ নামত মানে চেনেল নাই। সেইবাবে ভাবিলোঁ, মই বহুতখিনি কথা ভাবি পিনে, বহুত চিন্তা কৰি পিনে গগৈদা 2.0ৰ পৰা মই এতিয়া যিটো নাম দি থৈছোঁ, দাটো কিন্তু ৰাখিছোঁ। দাটো মানে অকণ এটা মানে কি, অকণ অসমীয়া বা হেৰিয়ৰ ষ্টাইলত মই অকণ ৰাখিব বিচাৰিছোঁ, অকণ গাঁৱলীয়া টাইপত যেন লাগক, দা বা তেনেকৈ মানে নিজৰ লাগক, তেনেকুৱা টাইপত ভাবি পিনে মই দাটো ৰাখি দিছোঁ, মানে দাদাটো আৰু দাদাৰ দাটো ৰাখি দিছোঁ। কিন্তু যিটো এতিয়া মই নামটো দিছোঁ, সেই নামটো হৈ গ'ল এতিয়া মোৰ নিকনেম।
চ' আপোনালোকে এইটো মোক একদম মানে সেইটো মোৰ নিজৰ নিকনেম আৰু মোক গাঁৱত মতা বা তেনেকৈ মতা মোৰ নিকনেম হয়। চ' আপোনালোকে এইটোৰে মোক মাতিব পাৰে আৰু চেনেলটোৰ এই নিকনেমটো মানে আপোনালোকৰ হয়তো মুখে মুখে ৰৈ যাব। মই কথা দিছোঁ নতুন নতুন খাটাৰ বেলেগ বেলেগ ধৰণৰ ভ্লগ আহিব আৰু তেনেকৈ মানে বোলে অকণমান আপোনালোকে নামটো মাতোঁতে অলপমান মানে ভালো লাগিব চাব আৰু অকণ ভালো লাগিব, মনত থাকিব, এই নামটো মনত থাকিব। আৰু অসমত এইটো নামেৰে চেনেল নাই বুলি মই ভাবোঁ, চালোঁ বহুতখিনি, সেইকাৰণে ভাবি চিন্তি এইটোকে দি দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো যদিহে নতুন হয়, আৰু বেল আইকনটো দবাই থৈ দিব, ন'টিফিকেশ্যন বাটনত অল ন'টিফিকেশ্যন কৰি থ'ব আৰু কমেণ্টত জনাব নামটো কেনেকুৱা পালে। চেঞ্জ কৰিলোঁ, যিটো ডাঙৰ সিদ্ধান্ত ল'লোঁ, চেঞ্জ কৰিলোঁ। আৰু লগতে আপোনালোকে নামটো কেনেকুৱা পালে, ব্লগবিলাক কেনেকুৱা পাইছে চাই, নতুন নতুন ভিডিঅ' আহিব। মোৰ নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে যিহেতু ঘৰত আপলোড কৰিব নোৱাৰোঁ, অকণ দূৰত যাব লাগে আপলোড কৰিবলৈ, সেইকাৰণে ব্লগ বহুত দেৰি হয় আহিব আহোঁতে, 4 দিন 5 দিন এসপ্তাহ লাগি যায় কেতিয়াবা। চ' সেইকাৰণে মানে আপোনালোকে মোৰ ব্লগ মানে বহুত সোনকালে দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব দেই। ধন্যবাদ। জয় অসম।